নমস্কাৰ মই আয়ুষ আজি হৈছে 25 মাৰ্চ মঙ্গলবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ প্ৰথম খবৰটো হৈছে 27 কোটি টকাৰ আইপিএলৰ আটাইতকৈ দামী খেলুৱৈ ঋষভ পন্ত প্ৰথমখন মেচতে শূন্যতে আউট এলএজিৰ অধিনায়ক গৰাকী সতীৰ্থ মিচেল মাৰ্চ নিকোলাছ পুৰানে খেলপথাৰত সৃষ্টি কৰিছে তাণ্ডৱ পৰৱৰ্তী খবৰটো হৈছে অভিযোগ প্ৰতি অভিযোগেৰে উত্তাল সাংসদ বিজেপিয়ে দেশক বিভাজন কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ কংগ্ৰেছৰ কৰ্ণাটকৰ মুছলমান সংৰক্ষণৰ বিষয়ক লৈ আজি অস্থিৰ হৈ পৰা সংসদ বিজেপিৰ অভিযোগ কংগ্ৰেছে মুছলমানসকলক সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ সংবিধান সলনি কৰাৰ পৰিকল্পনা কৰিছে পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীবাসীৰ বাবে ডাঙৰ খবৰ গাড়ী চলাৰ পূৰ্বে চাই লওক এই খবৰ দুখনকৈ আইপিএল মেচ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই দুইখন মেচৰ বাবে যান-বাহন আৰক্ষীয়ে পথ নিৰ্দেশনা জাৰি কৰিছে পৰৱৰ্তী খবৰটো হৈছে 1 লাখ টকাৰ পৰিৱৰ্তে 1.24 লাখ টকা দৰমহা পাব সাংসদে বৃদ্ধি পালে সাংসদৰ দৰমহা এতিয়াৰ পৰা সাংসদসকলে 1 লাখ টকাৰ পৰিৱৰ্তে 1.24 লাখ টকা দৰমহা হিচাপে লাভ কৰিব লগতে সাংসদসকলে পেঞ্চনৰ ভাত্তাও বৃদ্ধি কৰিছে চৰকাৰে পৰৱৰ্তী খবৰটো হৈছে উমা চেত্ৰীয়ে লাভ কৰিলে বিচিচিআই চেণ্ট্ৰেল কণ্টেক্ট বোৰ্ডে আজি ঘোষণা কৰাৰ তালিকাত অসমৰ মহিলা ক্ৰিকেটাৰ গৰাকীক স্থান দিছে শ্ৰীগ্ৰেডত পৰৱৰ্তী খবৰটো হৈছে মোক এটা দিনৰ বাবেও নিলম্বন কৰিব নোৱাৰে কাৰণ ইতিমধ্যে মই ক্ষমা খুজিছো ইয়াৰ পিছত কি এইবোৰ নাটক চলি আছে মই নাজানো সদনত ৰূপজ্যোতি কুৰ্মী পৰৱৰ্তী খবৰটো হৈছে ইউটিউবাৰ সময় গগৈলৈ সোণখিৰিপুৰীয়া মানৱ দৰদী বঁটা অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিয়ে প্ৰদান কৰিব এই বঁটা পৰৱৰ্তী খবৰটো হৈছে কন্যা সন্তানৰ পিতৃ মাতৃ হ'ল ক্ৰিকেটাৰ কে ৰাহুল আৰু অভিনেত্ৰী আতিয়া চেত্ৰী পৰৱৰ্তী খবৰটো হৈছে বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ বিধানসভাৰ উপাধ্যক্ষ নুমল মুমিনৰ বিধানসভাৰ উপাধ্যক্ষ আক্ৰমণ কৰিছিল নুৰুল হুদাই ঘটনাত উপস্থিত তদন্ত বিচাৰি আৰক্ষী থানাত গোচৰ নুমল মুমিনৰ পৰৱৰ্তী খবৰটো হৈছে দৰমহা বাঢ়িল সাংসদৰ মাহিলী 1 লাখ টকাৰ পৰা 1,24,000লৈ বাঢ়িল সাংসদৰ দৰমহা দৈনিক ভাত্তা বাঢ়িল 2,000 টকাৰ পৰা 2,500 টকালৈ মাহিলী ভাত্তা বাঢ়িল 60ৰ পৰা 75,000লৈ এজন সাংসদৰ মুঠ মাহিলী দৰমহা 2 লাখ টকা কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে অধিসূচনা 1 এপ্ৰিল 2023ৰ পৰাই কাৰ্যকৰী হ'ব এই দৰমহা পৰৱৰ্তী খবৰটো হৈছে মহবুবুল হকক অন্তৰ্বৰ্তীকালীন জামিন উচ্চ ন্যায়ালয়ে দিলে অন্তৰ্বৰ্তীকালীন জামিন ঢেকিয়াজুলি থানাৰ গোচৰত জামিন লাভ পৰৱৰ্তী খবৰটো হৈছে বিহুৰ পিছত অনুষ্ঠিত হ'ব একাদশ শ্ৰেণীৰ বাকী থকা বিষয়বোৰৰ পৰীক্ষা এইচএছৰ প্ৰথম বৰ্ষৰ প্ৰশ্ন কাকত ফাদিলৰ পিছতে এএছএছইবিৰ বৈঠক পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে ঘোষণা হ'ব পৰীক্ষাৰ দিন পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীয়ে সাহায্য পুঁজিৰে অনুদান লখিমপুৰ সমষ্টিৰ বিজেপি বিধায়ক মানৱ ডেকাই আগবঢ়ালে এমাহৰ দৰমহা পৰৱৰ্তী খবৰটো হৈছে অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ ডাঙৰ ঘোষণা কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিছে 1-2 কোটি টকাৰ বীমা সুবিধা স্থায়ী পংগুত্ব বীমা আৰু 10 লাখ টকাৰ জীৱন বীমা প্ৰদান কৰা হ'ব পৰৱৰ্তী খবৰটো হৈছে বঙাইগাঁৱত শোকাব পথ দুৰ্ঘটনা আৰক্ষী কনিষ্টবলৰ তীব্ৰবেগী বাহনৰ পচন্দ খুন্দাত প্ৰাণ গ'ল কিশোৰী চিচিটিভিত বন্দী দুৰ্ঘটনাৰ দৃশ্য আজিলৈ ইমানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰবোৰ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ